হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত কেঁচা অমিতাই কিদৰে আমাৰ স্বাস্থ্য সুৰক্ষা কৰি ৰাখে তাকে আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। অমিতা আমি দুই ধৰণে সেৱন কৰোঁ, নহয় জানো? এবিধ কেঁচা আৰু আনবিধ পকাৰে। পকা অমিতা অতি সুস্বাদু আৰু পুষ্টিকৰ ফল। কেঁচা অমিতা আমি চব্জি বা আঞ্জা কৰিহে খাওঁ। তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয়। অমিতা দি ৰন্ধা লোকেল মুৰ্গীৰ জোল, অমিতা দি দাইল, কল খাৰ দি ৰন্ধা অমিতা খাৰ আদি অমিতাৰ বিভিন্ন ব্যঞ্জন। খাহী মাংস ৰান্ধোতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজে। দেখাত তেনে সাধাৰণ এটা কেঁচা অমিতা আমাৰো বহুত উপকাৰী আছে। অমিতাত ভিটামিন চি, এ, পটাছিয়াম, কেলছিয়াম, আইৰণেৰে ভৰপূৰ। অমিতা স্বাস্থ্যৰ বাবে বৰ উপকাৰী। অমিতাই পেট, হৃদযন্ত্ৰ, লিভাৰৰ বিভিন্ন ৰোগ দূৰ কৰাতো সহায় কৰে। ফলৰ ভিতৰত অন্যতম স্বাস্থ্যবৰ্ধক গুণেৰে পৰিপূৰ্ণ অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে। অমিতা এবিধ এনেধৰণৰ ফল য'ত ভিটামিন চি, ভিটামিন এ, পটাছিয়াম, কেলছিয়াম আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। অমিতাই ওজন হ্ৰাস কৰাতো সহায় কৰে। চকুৰ বাবে অমিতা বৰ উপকাৰী। ইয়াত থকা যথেষ্ট পৰিমাণৰ ভিটামিন এৰ উপস্থিতিৰে চকুৰ কেইটাক ৰোগৰ পৰা ৰক্ষা কৰি থাকে। লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে। অমিতা খাই থাকিলে ছানিৰ পৰা ৰোগ নিৰাময় হোৱাৰ লগতে চকুৰ ৰশ্মিও বৃদ্ধি পায়। মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা যে যিসকল মহিলাই মাহেকীয়াৰ সময়ত বিষ পৰিত্ৰাণ কৰি থাকে, সেই মহিলাই অমিতা গ্ৰহণ কৰিলে সেই ৰোগৰ পৰা মুক্তি পাব পাৰে। আৰু অমিতা টনচিল ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়েও অমিতা গ্ৰহণ কৰিলে সেই ৰোগৰ পৰা মুক্তি পাব পাৰে। আৰু যিসকল ৰোগ ডায়েবেটিছ ৰোগত আক্ৰান্ত তেওঁলোকেও অমিতা গ্ৰহণ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আহিম। আজিলৈ বাই বাই।